ইলেকশ্যনৰ পিছত দতমান মই সব ঘৰ উন্নয় দিলো তাৰ পিছত কি কলো লাখপতি বাইদেউৰ বেংক একাউণ্টত টকা জমা দিলো আৰু কি কলো যে আপোনাৰ লৰা ছোৱালী দুইটাকে কলেজত আমি বিনামূলীয়াকৈ পঢ়াম ছোৱালীক আমি 10,000 টকাকৈ বেংকৰ একাউণ্টত দিম প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱা সুবিধা কৰি দিম আৰু যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকে 2 লাখ টকালৈকে চৰকাৰৰ পৰা সহায়ো পাব পাৰিব আমি অসম পুলিচত 6,434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু আজি আমি সিদ্ধান্ত ললো যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব আমাৰ খেলপথাৰসমূহ মুকলি হ'ব আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট ৰিটেন আৰু ভাইবা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6,434টা পদ ভৰ্তি কৰিব পাৰোঁ এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰোঁ আৰু তাৰ লগে লগে 2025 চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিব পাৰোঁ বিভিন্ন স্থানত গলে ছাত্ৰ ছাত্ৰীসকলে এডিআৰইৰ পৰীক্ষাসমূহ কেতিয়াও অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ এডিআৰইৰ আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যাক আমি চমুকৈ এডিআৰই বুলি কওঁ এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা এবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আজি আমি জুলাই মাহত আছোঁ মই আশা কৰোঁ যে আমাৰ শিক্ষাৰ্থীসকলে চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে ঠিক সেই ধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম প্ৰথমতে প্ৰিলিমছ তাৰ পিছত মেইনছ আৰু তাৰ পিছত ভাইভা ভৰ্তি গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 3ত প্ৰায় 7,500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4,500 বা আৰু অলপ 100-200 বেছি ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব অৱশ্যে ছেকেণ্ডাৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছোঁ আমাৰ স্কুলবিলাকত হাইস্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছিলে মেথছৰ বাবে সুকীয়া শিক্ষক নাছিলে
যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলোঁ আৰু আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ হাইস্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে, যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰোঁ। গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে। শিক্ষা বিভাগে কেইবা হাজাৰো, বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব। সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা 2 মাহ পিছত আমি আৰম্ভ কৰিম। সেই হ'লেও মোৰ লক্ষ্য যে এই গোটেই পোষ্টখিনি গ্ৰেড 3ত 7600, গ্ৰেড 4ত 5000, পুলিচত 6434, এলিমেণ্টাৰী এডুকেশ্যনত 5550 গৰাকী শিক্ষক, ছেকেণ্ডেৰী এডুকেশ্যনতো প্ৰায় 8000 শিক্ষক, এই গোটেই অৰ্থাৎ প্ৰায় 35000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল, বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছোঁ। ছাত্ৰ ছাত্ৰীসকল, যুৱক যুৱতীসকল, নিকা নিযুক্তি মোৰ দায়বদ্ধতা আছিল। বহু সময়ত বহুতে কয় যে মেৰিটত নিযুক্তি পাইছোঁ, চৰকাৰক কিয় খাতিৰ কৰিব লাগে। পংকিলতাৰ দিনত ৰাজনৈতিক দৃষ্টিৰ পৰা আঁতৰি মেধাৰ ভিত্তিত নিযুক্তি দিয়া সিদ্ধান্তই ৰাজনৈতিকভাৱে আমাক ক'ৰবাত বহুত ক্ষতি কৰে। আনকি আমাৰ দলৰ মানুহবিলাকো বা আমাৰ দলৰ কাৰ্যকৰ্তাবিলাকো কেতিয়াবা মন বেয়া কৰে যে আমি দল কৰোঁ কিন্তু চাকৰি আমি নাপাওঁ। তথাপিতো মেৰিটত নিযুক্তি দিয়া মোৰ এক দায়বদ্ধতা আছে আৰু সেই দায়বদ্ধতা পালন কৰাৰ বাবে মই আকৌ এবাৰ সাজু হৈছোঁ। বহুদিন অসমত বহু ধৰণে নিযুক্তি হৈছিল, কিন্তু মেধাৰ ওপৰত নিযুক্তি এনেকৈ কেতিয়াও হোৱা নাছিল। 1 লাখ নিযুক্তি সমাপ্ত কৰি নিৰ্বাচনী সভাবিলাকত মই যি ধৰণে প্ৰতিশ্ৰুতি দিছিলোঁ যে মই আৰু 50,000 নিযুক্তিৰ ব্যৱস্থা কৰিম, তাৰ প্ৰতি ধাৱমান হৈছোঁ। আজিৰ পৰা সেই প্ৰক্ৰিয়া আৰম্ভ হ'ল। সকলোকে বহুত শুভেচ্ছা জনাইছোঁ। ভালকৈ পঢ়িব লাগে আৰু দেউতা মাৰ লগতে সকলোৰে সুনাম বৃদ্ধি কৰিব লাগে। ইমানতে মই সামৰণি মাৰিম। যোৱাকালি পলাশবাৰীতো গৈছিলোঁ বানপানীত ক্ষতিগ্ৰস্ত লোকৰ খবৰ ল'বৰ বাবে। আজি গুৱাহাটীৰ বাহিৰত যোৱা হোৱা নাই, কাৰণ অবিনাশৰ ঘৰত যাব পাৰি। এইবাৰ আমাৰ ৰাজ্যখনত আমি মহাবিদ্যালয়সমূহত 1 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তি কৰিছোঁ। অৱশ্যে মোৰ ওচৰত অভিযোগ আছে 2-এখন কলেজে 650 টকাকৈ ছাত্ৰ ছাত্ৰীসকলৰ পৰা নামভৰ্তিৰ সময়ত লৈছিলে। অহা পৰহি 10 তাৰিখে মহাবিদ্যালয়সমূহক নামভৰ্তি বিনামূলীয়া কৰাৰ বাবে তেওঁলোকৰ যিমান ক্ষতি হ'ল, সেই সমুদায় টকা আমি মহাবিদ্যালয়সমূহক উভতাই দিম, প্ৰায় 60 কোটি টকা। সেইদিনাখনেই মই মহাবিদ্যালয়ৰ অধ্যক্ষসকলকো অনুৰোধ কৰিম যে আমি নামভৰ্তিৰ সময়ত 600 টকাকৈ লোৱাৰ যি অভিযোগ আছে, সেই অভিযোগবিলাক যাতে মিছা বুলি প্ৰমাণ কৰি, অসত্য বুলি প্ৰমাণ কৰি আমি ছাত্ৰ ছাত্ৰীসকলক সেই 600 টকাটো উভতাই দিওঁ। বহুত ধন্যবাদ। যেতিয়াতো কথা ৰাখিবই লাগিব, হয়নে? আজিৰ দিনত কথা দিলেতো কথা ব্ৰেক কৰিব নোৱাৰি। গতিকে মই ক'লো যে আমাৰ দতমাত প্ৰত্যেক ঘৰ মানুহকে এটা অৰুণোদয় আঁচনি দিয়া হ'ব। ঠিক আছে? শ্ৰদ্ধা ৰাইজ, আমাৰ বড়োলেণ্ডত শান্তি আহিলে, শান্তিৰ লগত ঘৰে ঘৰে অৰুণোদয় আহিলে। এতিয়া আমাৰ কথা হ'ল যে ল'ৰা ছোৱালী ডাঙৰ হ'ল, পঢ়া শুনা কৰিলে,
পাৰিলে এটা চাকৰি বাকৰি পাব লাগে, হয়নে নহয়? হয়। যেতিয়া মই অসমৰ মুখ্যমন্ত্ৰী হলো তেতিয়া মই প্ৰথম 1 লাখ চাকৰি দিয়াৰ সিদ্ধান্ত ললো। 1 লাখ চাকৰি দিলো, কোনেও 1 টকাও ঘোষ খাব নোৱাৰিলে। কোনো বিনা পইচাত মই 1 লাখ চাকৰি দিলো। কিন্তু বহুত ল'ৰা ছোৱালীয়ে এতিয়াও চাকৰি বাকৰি পোৱা নাই, হয়নে? সেইকাৰণে আজি মই ইয়াতে ঘোষণা কৰিছো যে মই 1 লাখ চাকৰি দিয়া হৈ গ'ল। এই বছৰত মই আৰু 50,000 নতুন চাকৰি, 50,000 কামাণ্ডোৰ পোষ্ট ওলাব, 3rd গ্ৰেড 4th গ্ৰেড চবৰ পোষ্ট ওলাব। জুলাই মাহত পুলিচৰ দৌৰা হ'ব। জুলাই অলপ গৰম থাকিব, তথাপিও তহঁতি দৌৰিব লাগিব। হ'ব পাৰিবি নাই? ৰেডি? ৰাতিপুৱা দৌৰি আছ? ঠিক আছে। জুলাই মাহত পুলিচৰ পোষ্ট আহিব, অলপ পোষ্ট বঢ়াই দিব কৈছে, অলপ বঢ়াই দিব। হ'ব। ছেপ্টেম্বৰ অক্টোবৰ 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ হ'ব। আৰু এনেকে বছৰটোত মই আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম। আগতে 1 লাখ দিয়া হৈ, এতিয়া আৰু 50,000 ল'ৰা ছোৱালীক আমি চাকৰি দিম। ল'ৰা বহুত আছে। মই এটা নতুন আঁচনিৰ কথা ক'ব খুজিছো। 1 লাখ চাকৰি দিলো আৰু 50,000 চাকৰি দিম। কিন্তু বহুত ল'ৰা ছোৱালী থাকি যাব, তাৰ পিছতো চাকৰি নাপাব, কাৰণ নিবনুৱাটো 10-12 লাখ আছে। এইবাৰ আমি কি কৰিছো, যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকৰ কাৰণে আমি এটা আঁচনি আনিছো যে গভৰ্ণমেণ্টে, বেংকৰ লগত কথা নাই, গভৰ্ণমেণ্টে ডাইৰেক্টলি 2 লাখ টকা দিব বেহা বেপাৰ বা যিকোনো কাম কৰিবৰ কাৰণে। এই 2 লাখ টকা গভৰ্ণমেণ্টক 1 লাখ টকা ঘূৰাই দিব লাগিব, 1 লাখ টকা ঘূৰাই দিব নালাগে। তাৰমানে চাকৰি নোপোৱা ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্য কৰিবৰ বাবে চৰকাৰৰ পৰা সুবিধা পাব। বুজি পালে চবে? চাকৰিও হ'ল, আৰু যাৰ চাকৰি নহ'ল সি গভৰ্ণমেণ্টৰ পৰা টকা পাব সৰু সুৰা বেহা বেপাৰ কৰিবৰ কাৰণে। মাটিও মৰ্টগেজ দিব নালাগে, একো দিব নালাগে, গভৰ্ণমেণ্টে ডাইৰেক্টলি সহায় কৰিব। চবে বুজি পালে? বাইদেউসকলে লাখপতি বাইদেউৰ নাম শুনিছে নে নাই? কোনে কোনে ফৰ্ম ফিল আপ কৰিছে লাখপতি বাইদেউ? চবে কৰিছে? ঠিক আছে। এতিয়া যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে, ইলেকশ্যনৰ পিছত তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকা পুতুম কৰি সোমাই যাব। 10,000 কৰি চবেই পাব। কিন্তু এই 10,000 প্ৰথম নহয়, 10,000ৰ পিছত আপোনালোকে আৰু পাব। কিন্তু এই 10,000 টকাটো ভাল কৰি খৰচ কৰিব লাগিব। বোলে গিৰিয়েকৰ দোকান আছে তাতে দিলো, বোলে গিৰিয়েকৰ খেতি আছে তাতে লগালো, সৰু এটা আমি সমিতি কৰিলো, 10 গৰাকী লগ লাগি সমিতি চলালো। বোলে নহয় একো কৰিব পৰা নাই, ঘৰত 50ডাল শাল গছ বা চেগুন গছ লগালো, তথাপিতো এই 10,000 টকাটোৰ মই ভাল কৰি খৰচ কৰিলো। যিসকল বাইদেৱে 10,000 টকাটো ভাল কৰি খৰচ কৰিব, তেওঁলোকক আমি পিছত আকৌ 25,000 টকা তেওঁলোকৰ আমি বেংক একাউণ্টত। প্ৰথমতে 10ৰ পিছত 25। মেট্ৰিকৰ ৰিজাল্ট দিলে নে নাই? দটাছ কৰিছে নে মেট্ৰিক? কৰিছে।
এইবাৰ মেট্ৰিক পাছ কৰাৰ পিছত কলেজত নামভৰ্তিটো আমি পইচা দিব নালাগে। এইবাৰ মেট্ৰিক পাছ কৰা, হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ল'ৰা ছোৱালীৰ নামভৰ্তি চৰকাৰে পুৰা বিনামূলীয়াকৈ কৰি দিব। 1 টকাও আমি দিব নালাগে। নামভৰ্তি বিনামূলীয়া হ'ব। আৰু যিবিলাক ছোৱালীয়ে এইবাৰ কলেজত নাম লগাব, প্ৰত্যেকজনী ছোৱালীৰ বেংক একাউণ্টত চৰকাৰে পঢ়া শুনা কৰিবৰ বাবে 10,000কৈ টকা জমা দিব। তাৰমানে ল'ৰা আৰু ছোৱালীৰ এডমিশ্যন ফ্ৰী, আৰু তাৰ উপৰিও ছোৱালীজনীয়ে বেংক একাউণ্টত 10,000 টকা চৰকাৰৰ পৰা প্ৰত্যেক বছৰে পাব পঢ়া শুনাৰ খৰচ হিচাপে। তাৰমানে মই কি কলো, মোদীজীয়ে আমাক ৰেচন কাৰ্ড দিছে নে নাই? ৰেচন কাৰ্ডত আমি বিনা পইচাৰ চাউল পাওঁনে? পাওঁ। ঘৰ পাইছো নে নাই? ঘৰ কোনে কোনে পোৱা নাই? চৰকাৰী ঘৰ পোৱা নাই? নাই পোৱা। এইবাৰ আমি এটা নতুন নিয়ম যে চহৰৰ জিঅ' টেগিং এইবাৰ VCDCয়ে নকৰে। এইবাৰ চৰকাৰী ঘৰৰ জিঅ' টেগিং, নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজে কৰিম। নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজে কৰি দিম। তেতিয়া আমি ডাইৰেক্টলি গম পাম যে কোনে কোনে ঘৰ পাব লাগে। ইয়াত আৰু মাজত দালালৰ কাম নাথাকিব। দালালৰ কাম নোহোৱা হৈ যাব। ঘৰৰ নামত যে দালালে পইচা লয়, সেইটো কাম এইবাৰ আমি আৰু খতম কৰি দিম। আৰু নহ'ব আৰু। বুজি পালে চবেই? তাৰমানে আপোনালোকে কওক, মোদীজীয়ে আমাক চাউল দিলে, মোদীজীয়ে আমাক গেছ দিলে, মোদীজীয়ে আমাক আয়ুষ্মান ভাৰতৰ কাৰ্ড দিলে, যে বেমাৰ হলে 5 লাখ টকালৈকে আমি বিনামূলীয়াকৈ ট্ৰিটমেণ্ট কৰিব পাৰোঁ। মই আপোনালোকক কি কলো, যে এইবাৰ দতমাত সকলো ঘৰতে অৰুণোদয় দিম। তাৰপিছত কি কলো, লাখপতি বাইদেউৰ বেংক একাউণ্টত টকা জমা দিম। আৰু কি কলো, যে আপোনাৰ ল'ৰা ছোৱালী দুইটাকে কলেজত আমি বিনামূলীয়াকৈ পঢ়াম। ছোৱালীক আমি 10,000 টকাকৈ বেংকৰ একাউণ্টত দিম। প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱা সুবিধা কৰি দিম। আৰু যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব, তেওঁলোকে 2 লাখ টকালৈকে